নমস্কাৰ ৰাতিপুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ মই চেডেল চন্দ্ৰ বৰুৱাই আজি প্ৰধান বাতৰিসমূহ দেশত কৰোনাৰ ভয়াৱহ আতংকৰ পৰিস্থিতি কৰোনাৰ গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহাউলিত মুৰ্গীসকলৰ বিশেষ আনুষ্ঠানিক সভা ৰেলৰ চকাত পাম দিয়াৰ অৱস্থাত প্ৰায় 2000 মহৰ মৃত্যু হৈছে আমাৰ বাপতিসাহোন ৰঙালী বিহুৰ এটি বিশেষ অনুষ্ঠানত অনুষ্ঠিত হৈছে ঘৰুৱা বৃহৎ নৃত্য আৰু শেষত হঠাৎ ছালৰ পৰা পৰিল এটা প্ৰকাণ্ড কোমোৰা যাৰ ফলত দুটা ফুলকমলীয়া হাঁহৰ মৃত্যু হৈছে এতিয়া বিতং বাতৰিসমূহ দেশত কৰোনাৰ ভয়াৱহ আতংকৰ পৰিস্থিতি কৰোনাই গণসংক্ৰমণ কৰিছে হাজাৰ হাজাৰ জনলৈ এতিয়া সকলোৱে জানিছে যে কৰোনাই সংক্ৰমণ কৰি পৃথিৱীখন দিনে দিনে ধ্বংসৰ মুখলৈ টানি আজৰি মানুহৰ দুৰৱস্থা কৰিছে বৰ্তমান সময়ত কোনো বিশেষ কৰ্ম নাথাকিলে সকলোকে ঘৰৰ ভিতৰত সোমাই থাকিবলৈ আহ্বান জনায় আমাৰ চেলেকিখোৱা নিউজে হুজাইৰ পৰা প্ৰায় 20 কিলোমিটাৰ নিলগত কাকি অঞ্চলত থকা কলখোৱা গাঁৱৰ লংকেশ্বৰ নামৰ এজন ব্যক্তিয়ে দেশৰ পৰা কৰোনা আঁতৰি যোৱাৰ উদ্দেশ্যে প্ৰভু ভগৱন্তৰ চৰণত চাকি ধূপ জ্বলাই নিজে পুথিপাঠৰ সুৰেৰে আৰাধনা কৰিছে এনেদৰে কৃষ্ণ এই কৰোনা আহিলে আকাশে বতাহে হৰি হৰি ৰাম আছে কি গতি এই কাহ জ্বৰ আহিলে সাৱধান হৈয়া এই মুখত মাৰিয়া মাস্ক জানিবা জীৱা এই পেট বিষ গাৰ বিষ ভৰি বিষ হৈয়া আৰু হতে পাৰে গতি মূৰ বিষ লয়া
সাৱধান নাথাকিলে হ'ব পাৰে কৰোণা ভিতৰে থাকিয়া ঘৰে নাযায়বা দূৰলৈকে মৎস্য খাইবা মাংস খাইবা আৰু খাইবা কণী বিনা নিৰামিষ খাদ্য নাখাইবা তুমি এই যদি গাৰ বিষজৰ গ্ৰহণ পেৰাচিটামোল এই ডাক্তৰৰ পৰামৰ্শ লয়ায়েন এণ্টিবায়'টিক ভিটামিন চি খাইবা আৰু খাইবা ফল ধূম্ৰপান মাজে মাজে কৰিয়া থাকয় এৰাম তুমি যেন বস্ত্ৰ পিন্ধা ধুয়াতা নিত ভাল কৰি স্নান কৰিবা প্ৰভুক প্ৰণাম এই চেনিটাইজৰ হাতে লগাই মহাৰি থাকিবা এই সকলোতে ছটিয়াবা আৰু দিবা তাত এৰাম ঘনে ঘনে হাত ধুয়া থাকিবা তুমি তেহে ৰক্ষা পাবা হৰি কৰোণা মহামাৰী এ কৰোণাময় নিয়া দূৰ কৰি এ চৰণত ধৰো আমি পাৱে পৰি হৰি হৰি ৰাম নাম কৃষ্ণ গুৰু শংকৰ হৰি হৰি ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ 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 হৰি কৃষ্ণ কৰোনাৰ গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহাউলিত মুৰ্গীসকলৰ বিশেষ আনুষ্ঠানিক সভা প্ৰাপ্ত তথ্য অনুসৰি কৰোনাত আক্ৰান্ত হোৱা ব্যক্তিসকল যাতে দুৰ্বল নহয় তাৰ প্ৰতি সজাগ ৰাখিবলৈ ব্যক্তিয়ে নিতৌ দেশত হাজাৰ হাজাৰ মুৰ্গীৰ ভক্ষণ কৰিছে প্ৰটিনৰ পৰিমাণ যাতে কমি নাযায় সেয়েহে সকলোৱে ভক্ষণ কৰিছে এই মুৰ্গীসমূহ অৱশেষত যদি মুৰ্গীৰ সংখ্যা নাটনি হয় তেনেহ'লে সকলোৱে দায়িত্ব ল'বনে এয়া আছিল মুৰ্গীসকলৰ সভাৰ উদ্দেশ্য ৰেলৰ চুকত পাম দিয়াৰ অৱস্থাত মৃত্যু হয় প্ৰায় 2000 মহৰ
কৰোনাৰ গণসংক্ৰমণৰ বাবে ৰেল যোগাযোগ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত হাজাৰ হাজাৰ মহে ৰেলৰ চকাত বহি পুপু শব্দৰে নাচি বাগি ঘৰ বাৰী সাজিছিল। বহুতে চকাবোৰত নিত পাম দিয়াৰ দৰে আৰামত দিন ৰাতি একাকাৰ কৰিছিলে। এতিয়া দেশত পুনৰ চলিছে ৰেল সেৱা। সেয়েহে চলন্ত ৰেলৰ চকাত পৰি প্ৰায় ২,০০০ মহৰ মৃত্যু হৈছে। তাৰে কিছু সংখ্যক আহত হৈছে যদিও GMC প্ৰেৰণ কৰা হৈছে। আমাৰ বাপতিসাহোন ৰঙালী বিহুৰ এটি বিশেষ ঘৰুৱা অনুষ্ঠানত অনুষ্ঠিত হৈছে বিহু নৃত্য। কৰোনাৰ গণসংক্ৰমণৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুজন যুৱকে ৰঙালী বিহু উদযাপন কৰিলে এনেদৰে। বগলী পৰিছে এই পিঠিত সমনীয়া এই খালিকি পৰিলে শিল এই পখিলা পৰিব ফুল বুলি ভাবি আমাতে নাচনীৰ গান আমি অসমীয়া বিহুতে যে বলিয়া বিহু বিহু লাগিলে গাত ফুলে ফুলে পখিলাৰ গাত চেংনাং পুলিটিয়া লগালে মাত চেংনাং নাহৰটো ফুলি অগৰটো ফুলি কপৌ ফুলিল তোৰে খোপাত দুটা হাঁহৰ মৃত্যু কেন্দ্ৰ কৰি মিৰ্জাত শোকাবহ দুৰ্ঘটনা। পলাশবাৰী থানাৰ অন্তৰ্গত মিৰ্জাত এটা প্ৰকাণ্ড কোমোৰা ছিঙি পৰাৰ ফলত দুটি ফুল কোমলীয়া তেজাল হাঁহে অকাল মৃত্যুক সাৱটিবলগীয়া হয়। উক্ত দুৰ্ঘটনাৰ কাৰণ প্ৰচণ্ড বৰষুণৰ ফলত হোৱা ঠাণ্ডা বতৰ বুলি জানিব পৰা গৈছে। মৃত হাঁহ দুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে পাকঘৰলৈ প্ৰেৰণ কৰি সিহঁতৰ নশ্বৰ দেহ গৰম কেৰাহীত বহুৱাই গৰম তেলেৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। এই দুৰ্ঘটনাৰ খবৰ পাই একালৰ নলে গলে লগা সংগী RSৰ ফুল এটাই আত্মহত্যা কৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। মৃত হাঁহ দুটিৰ মালিক আব্দুল ৰহিমে হাঁহ দুটাৰ মৃত্যুক কেন্দ্ৰ কৰি দুখ প্ৰকাশ কৰিছে। এনেদৰে আমাৰ কেমেৰা পাৰ্চন চুলাই চন্দ্ৰ বৰুৱাদেৱে আপোনালোকক দেখাব এই বিশেষ প্ৰতিবেদন। নমস্কাৰ, মই চুলাই চন্দ্ৰ বৰুৱা। হয়, মই গুৱাহাটী পলাশবাৰী মিৰ্জাত বৰ্তমান উপস্থিত আছোঁ। ইয়াতে ৰহিমুদ্দিন আলীৰ ঘৰত এটা শোকাবহ দুৰ্ঘটনা ঘটিছে আৰু সেয়েহে অঞ্চলটো চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি জনামতে ৰহিমুদ্দিন আলীৰ ঘৰত দুটি হাঁহ কিছু সময়ৰ আগতে মৃত্যু ঘটিছিলে আৰু সেয়েহে আমি উপস্থিত হৈছোঁ ৰহিমুদ্দিন আলীৰ ঘৰত। আমি তেখেতৰ পৰা জানিব খুজিছোঁ যে কেনেদৰে এই ঘটনাটো সংঘটিত হ'ল, তেওঁৰ পৰা আমি পোনে পোনে জানিব খুজিছোঁ। হয়, ৰহিমুদ্দিন, হয় হয়, আপুনি কওকচোন কেনেদৰে ঘটনাটো সংঘটিত হ'ল? হয়।
আজকে এত বড় কুমড়াটা পড়ল যাও নাকি কুমড়াটা পড়ছে পড়ার পরে আমার ঘরে আসে না আমার মাংস বানাতেছি কারণ আমি অনেক এমনি খাই আমি খাই না আমার বাচ্চাগুলো খাওয়াই আজকে জানুন 1 মাসের আগে আমি ফুলগুড়ি বাজারে তো 2টা আজ কিনে আনছি যাও আসবে কিনে আনছি ভাবছি আরো বড় সড়ো করার পরে ভাবছি হেরা 2টা বাচ্চা লুয়ে খাই আমি কইয়া অনেক দিকে তো বলবো পিছলে দেশে দেওয়ার হলো আমার 2টা আর সময় হয়ে গেছে আমি কি করি অনেক লেগে আনছি আর তারপরে মেতে বানাইছে না খাই কদিন আগে ভ্যাকসিন দিয়েছিলাম ভ্যাকসিন দিয়েছিলাম করোনা অনেক তো করোনা তো কই মারছে হ্যাঁ দেখ কুমড়া মেরে দিচ্ছি তো আমার কুমড়াটা বসে করো আপনি কি করবেন ৰাতিপুৱাৰ আঞ্চলিক বাতৰি ইমানেই নমস্কাৰ